নমস্কাৰ সকলোকে। ৰাতিপুৱাই ধুনীয়াকৈ গা পা ধুই কানি কাপোৰ পিন্ধি এতিয়া মই বাৰু চাদৰ মেখেলা পিন্ধা নাই। এয়া ধুনীয়াকৈ ৰুমৰ গোটেইবিলাক কাম বন খতম কৰিলোঁ। এতিয়া যিহেতু আজি শ্ৰাদ্ধ আছে, মানে সকাম আছে শাহুমাৰ, আমাৰ তলত যোৱাকালিৰ পৰা বিচনা পাৰা আছে, আমি তলতে আছোঁ। এতিয়া মই ধুনীয়াকৈ পূজা পাতলখিনি কৰি ল'ম। গোটেই শ্ৰাদ্ধৰ বস্তু ইয়াতে যোগাৰ কৰি ৰখাই আছে। মোৰ পূজাখিনি কৰি পিনে এতিয়া ধুনীয়াকৈ মই তুলসীত পানী চানী ঢালি গোটেইখিনি কাম খতম কৰিম ইপিনৰ। এতিয়া মই ওপৰত যাই শ্ৰাদ্ধৰ যোগাৰ বামুণক দিব লাগিব। তাকে ধুনীয়াকৈ এতিয়া মোৰ ইয়াৰে মানে তলৰ কামখিনি খতম হ'লে মই তুলসী গছত পানী ঢালিলোঁ। সূৰুজ দেৱতাক অকণমান সদায় দিওঁ, তাকে চাইছোঁ কোনপিনে আছে। চাই পিনে মই পানীখিনি ঢালিলোঁ। পানী চানী ঢালি এতিয়া ধুনীয়াকৈ মই ওপৰত যাম। ইয়াৰ ওপৰত ধুনীয়াকৈ গোটেই যা যোগাৰ কৰি আছে, মানে ব্ৰাহ্মণ আহিছে, তাকে যা যোগাৰ কৰি আছে। হাজবেণ্ডে মানে ধুতিখন পিন্ধাই দিলোঁ, পৰা সেইটো ভিডিঅ' ক্লিপ ৰখা নাই মই। ধুতি পিন্ধি এতিয়া গামোচাখন ধুনীয়াকৈ জাপি দিম। কি বা হৈছিলে ভিডিঅ'টো মানে বনাই থাকোঁতে গোটেই ব্লাড হৈ আছিলে, মই গমেই নাপালোঁ। মানে মোবাইলটো উল্টা হৈ আছিলে, গমেই নাপালোঁ মই কি হৈ থাকিল। তাকে গামোচাখন ধুনীয়াকৈ পিন্ধাই ভিডিঅ' বনালোঁ। একপি ফটো বাৰু উঠাব নোৱাৰিলোঁ। একচুৱেলি মই ভিডিঅ'ই বনাই থাকি গ'ল, ফটো উঠাবলৈ সময় নাপালোঁ। বহুত বেছি কাম আছিলে, যিহেতু মই চবখিনি কাম অকলে কৰিব লাগে। ধুনীয়াকৈ ইয়াতে ব্ৰাহ্মণক মানে খালিত দিব চাউল লাগে, তাকে মোক খুজি পঠাইছিলে। মই খালিত দিয়া চাউলখিনি লৈ আহিলোঁ। ধুনীয়াকৈ ব্ৰাহ্মণে শিকাই দি আছে। যে ব্ৰাহ্মণটো অৱশ্যে আমাৰ ঘৰৰে হয়, মানে মাৰ মামা হয়, তাকে ইমান এটা হয় দিয়কচোন। এয়া ধুনীয়াকৈ এতিয়া ইয়াতে কৰ্মখিনি কৰি আছে। পিণ্ডত চাউল দি আছে, খালি চাউল দি আছে। ধুনীয়াকৈ খালি চাউলখিনি দিলে আৰু বহুত বেছি ওপৰত চাদৰ ওপৰত বহুত বেছি আজি বতাহ দি আছে। সেইটো কাৰণে মিউট নকৰিলে বাৰু গম পালে হয়। ইমান বেছি বতাহ মাৰিছে নহয়, বহুত দিগদাৰ। ওপৰত তিৰপল, চাইডে কাপোৰ টানি দিছোঁ, তাৰপিছতো ৰ'দ বতাহ বহুত বেছি। যিয়ে নহওক, জেগা যিহেতু ভিতৰত নাই, আৰু ভিতৰত মানে মৰা মানুহৰ সকাম কৰিব নালাগে বুলি কয়, সেইটো কাৰণে আমি ভিতৰত কৰা নাই, বাহিৰতে কৰিছোঁ। কানি কাপোৰ ইয়াতে মেলি ৰখা আছে। এতিয়া ধুনীয়াকৈ মই ইয়াতে যোগাৰ কৰি দি এতিয়া মই ধুনীয়াকৈ কানি কাপোৰ পিন্ধিখিনি মই ৰেডি হ'ম, যিহেতু ইয়াতে আহিব লাগিব। বাৰু মই কাপোৰ পিন্ধি চাদৰ মেখেলা পিন্ধি আছোঁ, কিন্তু একচুৱেলি মই ভিডিঅ' বনোৱা হোৱা নাই। পিন্ধা উঠা বজাবলৈ ওলাইছে। চাহখিনি কৰি ল'লোঁ, কাৰণ ভিডিঅ' বনাব নাথাকিল, কাৰণ বনোৱা মানুহ নাই বা নিজেও নোৱাৰিলোঁ, টাইমেই নাপালোঁ। অকলে সকলো কাম কৰিব লগা, খানা বনোৱাৰ পৰা বাকী যোগাৰ কৰাৰ পৰা সকলো কাম মই অকলে কৰিছোঁ। কাৰণ মই বাহঁতক একোৱে মাতা নাই, ফেমিলি মেম্বাৰ মোৰ মানুহখিনিও মাতা নাই, কাৰণ সকলো বাহঁতো বাৰু আখুজীয়া, ভণ্টিৰো মাইনাৰ স্কুল, চবৰে প্ৰব্লেম। সেইটো কাৰণে অকলে যিমানখিনি পাৰোঁ কৰিছোঁ বাৰু। ওপৰৰ পৰা এতিয়া তললৈকে গৈ আছে, যিহেতু ওপৰৰ পৰা এতিয়া তললৈকে গৈ আছে এই পিণ্ডাখন উঠাবলৈকে। পিণ্ডাখন চাগে বৰকুচি পিনিয়ে উঠাব, কাৰণ যিহেতু আমাৰ ওচৰত বৰ্তমান কোনো নদী বা পুখুৰী একো নাই, সেইটো কাৰণে বৰকুচি পিনিয়ে উঠাব। ইয়াতে মই ভাত বহাই ৰাখি থৈ গৈছোঁ। এটা ধুনীয়াকৈ মই ৰিলচ বনাইছোঁ। এয়া হৈছে মোৰ ফাইনেল লুক। কেনেকুৱা লাগিছে বাৰু ক'ব। এয়া মোৰ হাজবেণ্ডৰ লুক। ধুনীয়াকৈ ইয়াৰ পিন্ধা উঠাব যাবৰ কাৰণে ৰেডি হৈছে, আৰু ইয়াক খোৱা লোৱা সকলোকে চিম্পল হয়, খুব বেছি বনোৱা নাই। নাৰিকলৰ লাৰু ইয়াতে বাৰু প্লেটত দিব থাকি গ'ল। 2 কপিমান ফটো উঠালোঁ বা নিজেও উঠিলোঁ, যিহেতু এইবিলাক স্মৃতি এনেকৈ থাকি যাব। তো নেক্সট